আমি যোৱাকালিও কৰিছোঁ, আজিও কৰিছোঁ, ভৱিষ্যতত কৰি থাকিম। যিটো আমাৰ লক্ষ্য হৈছে নন ষ্টপ ডেভেলপমেণ্ট। গতিকে আজি আমি মোটামুটি আদিবাসী গাঁও 5খনমান গাঁৱত আজি সোমালোঁ। আকৌ আহি আমি এই আপোনাৰ মুছলিম আমাৰ এৰিয়াত 3 নম্বৰ দাৱাগুৰি আৰু 1 নম্বৰ দাৱাগুৰি তেনেকৈ আমি ছাৰ্ভে কৰি যাম। আমি গোটেইটো ৰেকৰ্ড কৰি আছোঁ, যিহেতু আমি যোৱা BTC ইলেকশ্যনত বহুতখিনি প্ৰতিশ্ৰুতি আমি দিছোঁ। গতিকে আমাৰ যিখিনি পাণ আছে ইয়াৰ পৰাই আমি কৰিব, আৰু আমাৰ সন্মানীয় চিফ ছাৰ আছে তাৰ থ্ৰুদি কৰিব, আমাৰ EM সকল আছে তেখেতসকলৰ পৰাও আমি কৰিব, সকলৰ পৰাই আমি সহায় আমি বিচাৰি আমাৰ এই জমদৰ সমষ্টিটো এটা ধুনীয়াকৈ এটা ডেভেলপমেণ্ট আমি লৈ যাব বিচাৰিছে। সেইকাৰণে আমি এটা টিম হৈ কিনে আমি যোৱাকালিও কৰিছোঁ, আজিও কৰিছোঁ। আমাৰ লগত আছে আমাৰ এডভাইজাৰ আছে, ভাইচ প্ৰেচিডেণ্টসকল আছে, আমাৰ ছেক্ৰেটাৰীসকল আছে, আমাৰ এই দাৱাগুৰি বা জাৰাগুৰিৰ আমাৰ BCDC চেয়াৰমেন, লগতে আমাৰ মাইনৰিটি চেলৰ আৰু CWC মেম্বাৰ তেখেতসকল আমাৰ লগত আছে। তো গতিকে ইয়াত আহিখিনি যিটো দেখা পাইছে এতিয়ালৈকে বহুতখিনি কাম কৰিবলগীয়া আছে। সৰুতো আমাৰ থ্ৰুদি বনাব, বাকীটো আমাৰ অনগয়িং এষ্টিমেট হৈ আছে। মোটামুটি 5 বছৰত যিখিনি ৰাস্তা বহুত বছৰলৈকে হোৱা নাই সেইবোৰ 5 বছৰৰ ভিতৰত কমপ্লিট হ'ব, সেইটো মই কথা দিছোঁ। আজি যিমানকি ৰাস্তা ছাৰ্ভে কৰি আছে কেনেকুৱা দেখা পাইছে আপোনালোকে? যিখিনি আমি দেখিছোঁ, যিটো তাৰমানে একেবাৰে বিয়া, তাৰমানে এতিয়া বাৰিষা দিন আহি আছে, আপোনাৰ মেডিকেল কাৰণে প্ৰব্লেম, অৰ্থাৎ ষ্টুডেণ্টবিলাকৰ কাৰণে প্ৰব্লেম, সেইবোৰ চাই চিতি আমি কিছুমান মেৰামতি আমি আপাতত কৰি দিব পাৰিম নেকি, যিহেতু পাণ এতিয়া নাই। কিন্তু বাকী যিখিনি ডাঙৰ ৰাস্তা, যিখিনি ডাঙৰ ব্ৰিজ, সেইকেইটা এষ্টিমেট অনগয়িং চলি আছে। কিন্তু এডভান্স কিছুমান যিটো একেবাৰে দৰকাৰী যি ৰাস্তাবিলাক খাদ হয়, যোৱা অহা কাৰণে খুব অসুবিধা হয়, সেইবোৰ আমি চাই প্ৰায় আমি য'ত গৈছে যিটো একেবাৰে বিয়া সেইবিলাকে আমি চাই আহিছোঁ। আৰু সেইটো আমি ইলেকশ্যন শেষ হোৱাৰ লগে, যিটো এতিয়াতো কণ্টাক্ট লাগি গৈছে, সেইকাৰণে ইলেকশ্যন শেষ হোৱাৰ লগে লগে ইয়াত নন ষ্টপ এইটো ডেভেলপমেণ্টটো আকৌ হ'ব, আৰু যিকেইটা আমি ছাৰ্ভে কৰি আহিছে সেইটো গোটেইটো হৈ যাব। নাই চাওঁ, এতিয়াতো আমি অহাকালি যিটো অপজিশ্যনে যিটো অবজেকশ্যন যিটো নিদে, আমিতো কৈছোঁ ৰাইজসকলৰ যিটো বহুত অসুবিধা আছে, আপোনালোকে দলে বোলে ওলাইখিনি আপোনালোকে আপাতত কৰক। স্কিম নাই, স্কিম মই পিছত দিম। বহুতখিনি যিটো অসুবিধা আছে, যদি ৰাইজে সেইটো ওলাইখিনি অলপ মেৰামতি কৰি লওঁ, মই পিছত স্কিম দিম, মই পিছত টকা দিম। কিন্তু এট প্ৰেজেণ্ট যিহেতু কণ্টাক্ট লাগিছে, আমি এতিয়া ক'ব, কালি অপজিশ্যনে ক'ব কণ্টাক্ট লাগিছে, এতিয়া কিয় আপোনালোকক বনাব দিছে, কিয় বনাইছে, বহুতখিনি বিভিন্ন ৰকমৰ কথা আহিব ইয়াত। কিন্তু কিছুমান এনেকৈ LP স্কুল আমাৰ বলমজৰা আমি গ'লোঁ, বহুত খাদ, সেই তেনেকৈ যিটো আপোনাৰ একেবাৰে তেনেকৈ পানী থাকি কিনে ইয়াত আপোনাৰ কি বুলি কয় সেইটো বিয়া যিটো গন্ধ, সেই গন্ধটো যিটো আপোনাৰ ল'ৰা ছোৱালী বাচ্ছাবিলাকৰ যিটো মুখত যায়, সেইটোতো বেমাৰ হৈ যাব লাহেকৈ। তো গতিকে আমি তেখেতসকলক কৈছোঁ, আপোনালোকক আলোচনা কৰি, ইয়াত পাৰ্টিৰ লগত কথা নাই, এই অঞ্চল ডেভেলপ চবেই বিচাৰিছে, ভালটো বিচাৰিছে, আপোনাৰ এই বাচ্ছাবিলাকৰ ভৱিষ্যতটো বিচাৰিছে। সেইকাৰণে আপোনালোকক মিলি জুলি ইয়াত অলপমান চেণ্ড গ্ৰেভেল দি দিয়ক। এইটো পলিটিকেলৰ কথা নহয়, এইটো যিয়ে যাৰ আছে তেখেতসকলে যাক ভোট দিব লাগে পিছত দিবই। যিটো আজিৰ দিনত চবে BPF সেইটোতো আমি ক'ব পাৰোঁ। আৰু বাৰ কৈ আছে 15টা আপোনাৰ বিধানসভা আছে, 15টাত কোনো ৰাখিব নোৱাৰোঁ NDA হিচাপত। কিন্তু আমাৰ BPF 11টা খেলিব, সেইটোতো আৰামছে আজি গুচি আহি যাব, ইয়াত কোনো ডাউট নাই। কিন্তু আমি NDA হিচাপত খেলিব যদি আমি 15টা আৰামছে ওলাই আহিব। যিহেতু সেইটো আমাৰ জুমদাৰ সমষ্টি কেনেকৈ আছিলে চবে গম পায়, কেনেকৈ চবে মৰম দিছে, চবে লাগি পিনি তাৰমানে জয়যুক্ত কৰিছে, সেইটো চবে গম পায়। গতিকে যিকেইটা আপোনাৰ একেবাৰে বেয়া, সেইটো মই কৈছোঁ, অনুৰোধ কৰিছোঁ, ইয়াৰ পলিটিকেলৰ কোনো কথা নাই। এইটো কোনোবা যিটো একেবাৰে বিশেষ যিটো অসুবিধা আছে, আলোচনা মৰ্মে যিকোনো পাৰ্টি হওক, UPPলে হওক, BJPয়ে হওক, কংগ্ৰেছে হওক, খুব অসুবিধা যিটো হৈছে যে আপোনালোকক মিলিজুলি অলপ চলপ পাতত দি কিনি যোৱা অহাৰ কাৰণে আপোনালোকক বনাই লওক, পিছত আমি চাম। মোৰ কথাটো ক্লিয়াৰ কথা, কাৰো লগত জেং নাই। কিন্তু আমাৰ যিখিনি কাম ডেভেলপমেণ্ট সেইটো নন ষ্টপ এইটো হৈ থাকিব।